ওয়েলকাম টু মাই দীপজ্যোতি ব্লগ চেনেল। মই বহু দিনৰ পৰা এটা বস্তু অৰ্ডাৰ দিম বুলি ভাবি থাকোঁতে অৰ্ডাৰটো দিলোঁ। আজি আহি পাই গ'ল। ভাবিলোঁ আপোনালোকক আজি বস্তুটো আনবক্সিং কৰি দেখাওঁ। তো বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বস্তুটো আনো বলক। বস্তুটো ক'ত থলোঁ এইটোৱে হ'ল সেইটো। বলক। আনবক্সিঙৰ কাৰণে লাগিব মোক বিখ্যাত দাওখন এইখন, তাৰপিছত লাগিব এইটো। বলক এতিয়া আমি আনবক্সিং কৰোঁ। মোক দাখনটো আনবক্সিং কৰোঁতে লাগেই, তাৰপিছত সিহঁতি বস্তুবিলাক বহুত টানকৈ পেক কৰি দিয়া নাই, সেইকাৰণে কাটিবলৈ এখন দৰকাৰ হয় আৰু। বলক এতিয়া আমি আনবক্সিং কৰোঁ। এইটো এতিয়া মই পেকটো মাজেদি এনেকৈ ফালি দিলোঁ। হৈ গ'ল আনবক্সিং। তাৰ আগতে মই আপোনালোকক দেখাই লওঁ ভিতৰত। ইয়াত চাওক, পিছফালে গোটেই কুস্তিখন সিহঁতি চাইনা ভাষাতে লিখি থৈ দিছে। বলক আনবক্সিং। এইটোৱে হ'ল সেইটো মই যিটো বস্তু অৰ্ডাৰ দিছিলোঁ। মানে এডাল চেলফি ষ্টিক হয়। এডাল ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ। এডাল 250 টকামানৰ ভিতৰত পাই যাব আপোনালোকে। ইয়াত এটা চুইচ আছে, আপোনালোকেতো জানেই। এইটো চেলফি ল'বলৈ এইটো টিপি দিলে হ'ল যায়। তাৰপিছত এইটো ইমানটো দীঘলৈ তাহাঁত এইটো আপোনালোকে এনেকৈ আপ ডাউন কৰি ল'ব পাৰে। এইটো ইয়াত মোবাইলটো লগাই লয় এনেকৈ। সেইটোৱে আৰু এইটো মই ভিডিঅ' চিডিঅ' বনাওঁতে ইউজ কৰিব পাৰিম আৰু। আজিৰ পৰা এডাল দিয়ে ভিডিঅ' চিডিঅ' বনাম। এইটোৱে আৰু দেখিলে আপোনালোকক কিনি ল'ব পাৰে ফ্লিপকাৰ্টৰ পৰা যদি ভাল লাগে। ধুনীয়া হয় বস্তুটো। যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকৰ, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। থেংক ইউ।